So friend, welcome to Assamese Funker. So আজি মই আপোনালোকক এটা এপৰ বিষয়ে কৈ আছোঁ। আজিকালি স্মাৰ্ট যুগত চব মানুহে বিচাৰে যে নিজৰ এটা বিজনেছ হওক বা ইণ্টাৰনেট বিজনেছ হওক বা যিকোনো এটা কাম কৰক, যি অনলাইন ছাৰ্ভিচ কৰক বা যিকোনো এটা কাম কৰক। তে আজি মই আপোনালোকেতো মোবাইল এপত বহুতকেইটা এপ চলায়, এপ ইউজ কৰে, বহুতকেইটা এপৰ জৰিয়তে বহুত কাম কৰি থাকে। বা আজিকালি আমাৰ মানে পৃথিৱীটো এনেকুৱা হৈছে যে এপৰ ওপৰতে নিৰ্ভৰশীল। মেছেজ কৰিব লাগে হোৱাটছআপ, আমি ছ'চিয়েল মিডিয়াত যাব লাগে ফেচবুক এপ। চ' এনেকুৱা কেতিয়াবা নালাগেনে আপোনাৰ নিজা এটা এপ হওক বুলি? চ' আজি মই সেইটো কাৰণে আপোনালোকক এই ভিডিঅ'টো বনোৱা হৈ আছে। আজি আপুনি বা এবভ 10 মিনিটৰ ভিতৰত আপুনি নিজা এপ এটা বিল্ড কৰিব পাৰিব বা নিজৰ এপে আপুনি আপোনাৰ নামত বা আপোনাৰ বিজনেছৰ নামত এটা এপ ইষ্টেব্লিছ কৰিব পাৰিব। তাৰপাছত সেইটো আপুনি প্লে ষ্ট'ৰত আপলোড বা য'ত আপলোড কৰি ফেমাছ কৰিব পাৰিব বা এই এপৰ পৰা আপুনি আৰ্নিং কৰিব পাৰিব। চ' আজি আৰু টাইম নলৈ কিনে আপোনালোকক এতিয়া এপটোৰ বিষয়ে ক'বলৈ গৈ আছোঁ। জাষ্ট চিম্পলি আপোনালোকে যাব লাগিব প্লে ষ্ট'ৰত আপোনাৰ মোবাইল দি কিনে আপুনি এটা এপ বনাব পাৰিব এবভ 5 and 10 মিনিটছৰ ভিতৰত। চ' আপুনি চিম্পলি যাব লাগিব আপোনাৰ প্লে ষ্ট'ৰত গৈ কিনি লিখিব লাগিব এপ বিল্ডাৰ বুলি। মই আপোনালোকক দেখাইছোঁ। প্লে ষ্ট'ৰত যাব, প্লে ষ্ট'ৰত যোৱাৰ পাছত চিম্পলি টাইপ কৰিব এপ বিল্ডাৰ বুলি। এপ বিল্ডাৰ বুলি টাইপ কৰাৰ পিছত যিটো ছেকেণ্ড অপশ্যন আহিব এপ বিল্ডাৰ ক্ৰিয়েট অন এপ। চ' এই এপটো আপোনালোকে ইনষ্টল কৰি ল'ব লাগিব। কৰি লোৱাৰ পাছত মই অলৰেডি ইনষ্টল কৰি ল'লোঁ, সেইকাৰণে মই অ'পেন কৰি ল'ম। ইনষ্টল কৰাৰ পাছত অ'পেন কৰিব। অ'পেন কৰাৰ পাছত চ' ফ্ৰেণ্ড, মই চিম্পলি এটা এপ বিল্ড কৰিলোঁৱেই। বিল্ড কৰাৰ পাছত এইটো বহুত ধুনীয়াকৈ ৱৰ্ক কৰি আছে। চ' ছেকেণ্ড এপটো আপোনালোকে কেনেকৈ ক্ৰিয়েট কৰিব, চিম্পলি টেপ মাৰি থাকিব। যিবিলাক ন'টিফিকেশ্যন আহিব অ'পেন কৰাৰ পাছত চব নেক্সট মাৰি আহি যাব। নেক্সট মাৰি অহাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা পেজ এটা আহিব, ষ্টাৰ্ট নাও। চ' ষ্টাৰ্ট নাওৰ কাৰণে আপুনি ষ্টাৰ্ট কৰিব লাগিব। ষ্টাৰ্ট কৰাৰ পাছত বহুত চিম্পল এটা এপ হয়। আপোনালোকে জাষ্ট এইটো কি কৈ থাকে সেইটো বিষয়ে আপোনালোকে কৈ থাকিব, মানে কমেণ্ট কৰিব এছিষ্টেণ্টৰ কথাবিলাক ভালকৈ মন দি শুনি কিনি আপুনি কামকেইটা কৰি যাব লাগিব। বিল্ডটো আপুনি একো কৰিব নালাগে। নেক্সট যেতিয়া আপোনাৰ ছফ্টৱেৰ বিল্ড হৈ যাব, তাৰপাছত আপুনি কাষ্টমাইজ কৰিব পাৰিব। আপোনাৰ এপটো কেনেকৈ কাম কৰিব সেইটো আপুনি নিজে বিচাৰি উলিয়াব পাৰিব। চ' এতিয়া আপুনি চিম্পলি আপোনাৰ বিজনেছ নেমটো দিব লাগে। আপোনাৰ এপটোৰ নামটো কি হ'ব, এপটোৰ কি নাম দিব বিচাৰিছে। চ' আপোনালোকে যি নাম দিব বিচাৰে এপটোৰ, সেই নামটো আপোনালোকে দি দিব। যেনেকৈ ধৰি লওক মই এইটো দি দিছোঁ আছামিজ ফানকাৰ বুলি মোৰ চেনেলৰ নামত দি দিছোঁ। চ' নেক্সট মাৰিম আমি। নেক্সট মাৰাৰ পিছত এছিষ্টেণ্টে কাম কৰিব। আপুনি জাষ্ট একো কৰিব নালাগে। এছিষ্টেণ্টে কি কৰিছে, গ্ৰেট নেম প্লিজ প্ৰভাইড এপ কেটাগৰী আপুনি কোনটো দিব বিচাৰে, বিজনেছ, ইনফৰমেশ্যন, ফটোগ্ৰাফাৰ, হেল্থ বা চ' আমি ইনফৰমেশ্যনত দিম, ইনফৰমেশ্যন টেকন'লজি দিম। আই উইল গ' টু ইনফৰমেশ্যন। গ্ৰেট চইচ প্লিজ। এতিয়া আপোনাৰ মানে চিলেক্ট দ্য ফাংচন, কোনটো ফাংচন আপুনি এড কৰিব বিচাৰে। এবাউট, ফ্ৰম বিল্ডাৰ, নিউজ, ডকুমেণ্ট, ফৰ্ম, কণ্টেক্ট, তাৰপাছত আৰু ঢেৰ আছে। মই আপোনালোকক কেইটামান ট্ৰিক দেখাই, এইকেইটা আপোনাৰ এপৰ ভিতৰত কোনটো অপশ্যন লাগিব আপুনি সেইকেইটা বস্তুকেইটা মানে এড কৰিব। মানে জাষ্ট যিটো নালাগে সেইটোত টেপ নকৰিব, যিটো লাগিব সেইটো জাষ্ট টেপ কৰিলেই হ'ল। টেপ কৰাৰ পাছত নেক্সট। আপুনি আৰু অপশ্যন ল'ব পাৰিব, ইফালৰ পৰা অপশ্যন লৈ কিনে আৰু ক্ৰিয়েট কৰিব পাৰিব। চ' প্লিজ ডিজাইন ষ্টাইল, কোনটো ডিজাইনৰ এপ লাগে আপোনাৰ, লিষ্ট লাগে বা আপোনাৰ আপুনি কোনটো ডিজাইনৰ এপটোৰ ভিতৰত কোনটো ডিজাইন বিচাৰে, সেইটো ডিজাইনটো ইয়াতে ক্লিক কৰিব। জাষ্ট যদি আপোনালোকে এনেকুৱা ডিজাইন লাগে তো এনেকুৱা ডিজাইনত ক্লিক কৰিব, জাষ্ট নেক্সট আহি যাব। জাষ্ট চিম্পলি কেইটামান ট্ৰিক আপোনালোকে চাই থাকিলে নিজে ঘৰত বহি কিনি নিজৰ এপটো বনাব পাৰিব। এপ আইকন, এতিয়া এপ আইকনত যদি আপুনি আপোনাৰ গেলেৰীৰ পৰা কোনোবা ফটো এটা লৈ পেলাই
ল'ব বা এপত আপোনালোকে নিজৰ কিবা লগাব বিচাৰে, চ' মই মোৰ নিজৰ এটা এপ লৈ ল'ম, নিজৰ কিবা এটা দি দিম। জাষ্ট মই এই বস্তুটো মোৰ এপ লগত আহিব লাগে। চ' কুল, এই বস্তুটো মোৰ এপ লগত আহি যাব। জাষ্ট চিম্পলি আপোনালোকে অলপ ৱেইট কৰক, এপটো বিল্ড কেনেকৈ হয় চাই যাব। এইটো হৈছে আপোনাৰ আমাৰ এপৰ ভিতৰৰ গেলেৰী বা এপৰ ভিতৰত আপুনি কোনটো আপোনাৰ এপৰ ভিতৰত কোনটো গেলাৰীত কোনটো ফটো বা বেকগ্ৰাউণ্ডত কোনটো ফটো আপোনাৰ বিচাৰি আছে, জাষ্ট চিম্পলি সেই ফটোটো আপোনালোকে ইয়াৰ পৰা চইচ কৰিব লাগিব। চইচ কৰাৰ পাছত গ্ৰেড, মই এই ডলাৰটো মই মানে চইচ কৰি লৈছোঁ মোৰ এপ গেলাৰীৰ ভিতৰত এইটো এপ পিকচাৰটো লাগে বুলি। চ' ইয়াতে খুজি আছে লাভ টু পি, মানে আপোনালোকে এইটো বনাই কিনি কেনেকৈ পাইছে, আপোনাৰ ন' থেংকছ মাৰি দিব। ন' থেংকছ মাৰাৰ পাছত উই আৰ এইটো মানে এই এপটো 40 ডেইজৰ ভিতৰত আপোনাৰ মানে 40 ডেইজ ফ্ৰী পাব। তাৰপাছত আপুনি অলপ পে' কৰিব লাগিব। চ' আমি এটা এপ বনাবলৈ মই নিবিচাৰোঁ আপোনালোকে আৰু এটা এপৰ কাৰণে আপোনালোকে বেকাৰ এটা ফুল কোৰ্চ এইটো এটা কিনি পেলাই একো লাভ নাই। 40 ডেইজৰ ভিতৰত আমাৰ এটা এপ বিল্ড হৈ আৰামছে বিল্ড হৈ যাব। বিল্ড হোৱাৰ পাছত আমি আৰামছে চলাব পাৰিম। চ' ষ্টাৰ্ট এডিটিং, আপুনি যদি এতিয়া বিচাৰে ষ্টাৰ্ট কৰিবলৈ বা এডিট কৰিবলৈ, জাষ্ট চিম্পলি ষ্টাৰ্ট এডিটিঙো কৰিব। আৰু অলপ কিবা কিবি মানে ফিচাৰ দিব যদি বিচাৰে। এপটো অলৰেডি আমাৰ এপ বিল্ড হৈ গৈছে। বিল্ড হোৱাৰ পাছত অলপ টাইম লাগিব, সিহঁতে এপটো আমাৰ মানে সিহঁতৰ ছাইডত এইটো ব্ৰডকাষ্ট কৰি দিব বা লিংকটো আপোনাক ফোন যোগে বা ইমেইল যোগে আপোনালোকক দি দিব। চ' চিম্পলি গুগল ক্ৰোমত যাব। গুগল ক্ৰোমত যেনেকৈ তাৰ পৰা আপোনাক ডাইৰেক্ট গুগল ক্ৰোমত লৈ আহিব। লৈ অহাৰ পাছত অলপ টাইম হোল্ড কৰিব। হোল্ড কৰাৰ পাছত আমাৰ এপটো অলৰেডি আমাৰ বিল্ড হৈ গৈছে। জাষ্ট চিম্পলি অলপ টাইম ল'ব। এইটো টাইম লোৱাৰ পাছত আপোনাৰ অট'মেটিক আপোনাৰ এপটো এপটো আমাৰ থিমবিলাক ইয়াতে আহি গৈছে। বিজনেছ নেম আছামিজ ফানকাৰ 26 এফ কানেক্টিং টু ছেভ, এইটো ছেভ কৰি দিব। ছেভ কৰাৰ পাছত চ' আমাৰ আহি গ'ল ইয়ৰ এপ ছেটিং ইজ আপডেটেড। অলপ টাইম নিব সিহঁতে এপটোৰ কাম কৰিব। কাম কৰি কিনে আপোনাক ইমেইল যোগে বা আপোনাৰ মোবাইল নাম্বাৰত আপোনাৰ পঠাই দিব। চ' মই চিম্পলি আপোনালোকক দেখুৱাই আছোঁ মোৰ এপটো কেনেকৈ কাম কৰিব মোবাইলত। জাষ্ট আপুনি ইয়াত যাব লাগিব, বেক কৰিব। বেক কৰাৰ পাছত এইটো আপোনাৰ এপটো আছে, এপটো জাষ্ট ডাউনলোড কৰি ল'ব। এতিয়া এপ্লিকেশ্যন কাৰেকশ্যন ইন প্ৰচেছ, আপোনাৰ এপ্লিকেশ্যনটো এতিয়া প্ৰচেছ হৈ আছে। 15 মিনিট 20 মিনিট পাছত এইটো ইয়াতে ছেভ বটন এটা আহি যাব। ছেভ বটনত মাৰিৰ লগে লগে এপটো আপুনি ডাউনলোড কৰি আপোনাৰ ফাইলত ৰাখিব পাৰিব বা তাৰপাছত আপুনি হোৱাটছআপ যোগে বা ফেচবুক যোগে ফ্ৰেণ্ডক দিব পাৰিব বা আপুনি ইয়াৰ পৰাই বিল্ড কৰিব পাৰিব। আপুনি যদি বিচাৰে যে এইটো এপটো মই এতিয়ালৈকে কমপ্লিট হোৱা নাই, এপটোৰ ভিতৰত আপোনাৰ ফেচবুক বা ইনষ্টাগ্ৰাম বা ইউটিউব যি বিচাৰে আপুনি আপগ্ৰেড, জাষ্ট ষ্টেপ আপগ্ৰেড এডিট কৰি ল'ব। এডিটৰ ভিতৰত গ'লে আপুনি গোটেইখিনি কাম আকৌ অট'মেটিকলি আপোনাৰ ঠাইতে থাকিব। এইটো আপুনি নিজে বিল্ড কৰিছে বা নিজৰ তাতে থাকিব। আপুনি নিজে যদি বিচাৰে আপুনি বেলেগ কিবা কৰিবলৈ এপটোৰ ভিতৰত আপুনি যি ষ্টাইলিছ যি আপোনাৰ মন যায় তাকে কৰিব পাৰিব। আপুনি যদি বিচাৰে আপোনাৰ ইউটিউবৰ আইডিটো আপুনি তাতে বিল্ড কৰি ল'ব। ব্লগ আইডি আপোনাৰ এপৰ ভিতৰত থাকিব বা নিউজ আপুনি এড কৰিব বিচাৰে বা গুগল ড্ৰাইভটো এড কৰিব বিচাৰে। আপোনাৰ যিকোনো যদি নিজা ৱেবছাইট থাকে ৱেবছাইট এড কৰিব পাৰিব। চ' ভেৰি ইজিলি এটা এপ বিল্ড কৰা। আজিকালি এপ বুলি ক'লে বহুত ডাঙৰ এটা কথা বুজায়। চ' ভেৰি ইজিলি এটা যদি এপ ইউজ কৰিব পাৰি, এনেকৈ বনাব পাৰি, তে এইটো মই ভাবোঁ এইটো বহুত ইজি হয়। আৰু থেংক ইউ ফৰ ৱাচিং গাইজ। আৰু আজিৰ কাৰণে ইমানেই। আৰু এপটো যদি আপোনালোকে ডাউনলোড কৰি মোকো অলপ জনাব আপোনালোকে কেনেকৈ এপ ইনষ্টল কৰিছে বা আপোনালোকে এপবিলাক কেনেকৈ ইউজ কৰি আছে। যদি ভাল লাগিছে থেংক ইউ।